PIL number 9/2017 এইটো PIL মতে কাৰ্বি আংলং অটোনমাছ কাউন্সিলে নতুন আইন বনাব লাগে কিন্তু কাৰ্বি আংলং অটোনমাছ কাউন্সিল 6 মাহৰ ভিতৰতো কাৰ্বি আংলং অটোনমাছ কাউন্সিলে নতুন ৰুলছ বনোৱা নাই ইয়াৰ কাৰণে আমি 24+ অৰ্গেনাইজেশ্যন হৈ ডেমনষ্ট্ৰেশ্যনৰ কাৰণে সাজু হৈছিলে তথাপিও তাৰমানে আজি 144 থকাৰ কাৰণে আমাৰ প্ৰচেছনটো নহ'ল ডেমনষ্ট্ৰেশ্যন হোৱাৰ পাছত এতিয়া এডিশ্যনেল SPৰ হাতত মেমৰেণ্ডামখন দিলোঁ ADCৰ হাতত মেমৰেণ্ডামখন দিলোঁ তাৰপিছত আৰু হায়াৰ অথৰিটিক মেমৰেণ্ডামখন দিলোঁ আৰু আমি যিটো ক'ব বিচাৰিছোঁ যে এজ পাৰ কনষ্টিটিউশ্যনৰ মতে কাৰ্বি আংলং অটোনমাছ কাউন্সিল এতিয়ালৈকে নতুন আইন বনোৱা নাই ইয়াৰ কাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ যে এজ পাৰ ছেকশ্যন টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ পেৰাগ্ৰাফ 2 চাপ্ৰা 7 মতে অতি সোনকালে নতুন আইনটো বনাব লাগে বুলি আমি দাবী কৰিছোঁ আপোনালোকৰ মেইন ডিমাণ্ড কি আছে ছেকশ্যন টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন পেৰাগ্ৰাফ 2 চাপ্ৰা 7 মতে কাৰ্বি আংলং অটোনমাছ কাউন্সিলত নতুন আইন বনাব লাগে সেইটোৱে আমাৰ ডিমাণ্ড আৰু মাননীয় গুৱাহাটী হাইকোৰ্টৰ সেইটো অৰ্ডাৰটো অলৰেডি দিয়া হ'ল PIL number 9/2017 আৰু 6 মাহত নতুন আইনটো বনাব লাগে বুলি ক'লে তথাপিও কাৰ্বি আংলং অটোনমাছ কাউন্সিল এতিয়ালৈকে নতুন আইনটো বনাই নাই ইয়াৰ কাৰণে আমি এজিটেশ্যন কৰিব লাগিব আজি মেমৰেণ্ডামত আপোনালোকৰ কিবা সময়সীমা এনেকুৱাটো অলৰেডি মাননীয় গুৱাহাটী হাইকোৰ্টৰ পৰাই অলৰেডি দিয়ে আমি সময়সীমা বান্ধি দিয়া নাই কাৰণ কি অলৰেডি এইটো মেটাৰটো মাননীয় গুৱাহাটী হাইকোৰ্টে চাইছে